নমস্কাৰ বন্ধু বান্ধৱীসকল, ব্ৰেইন লগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জনালোঁ। আজি এই স্বাধীনতা দিৱসৰ শুভ ক্ষণক আপোনালোকলৈ লৈ আহিছোঁ আমাৰ ভাৰতবৰ্ষৰ কিছু ভাল লগা তথ্য, যাৰ দ্বাৰা আমি নিজকে ভাৰতীয় বুলি গৌৰৱ কৰিব পাৰোঁ। যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু স্বাধীনতা দিৱসৰ উপলক্ষে এটা লাইক কৰি দিব বুলিও আশা কৰিলোঁ। আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ, বিশ্বৰ ভিতৰত ভাৰততে আটাইতকৈ ডাঙৰ ডাক সেৱা আছে। ভাৰতত 1,55,015টা ডাকঘৰ আছে, য'ত এটা ডাকঘৰে গড়ে 7,175জন লোকক সেৱা আগবঢ়াই আহিছে। কিন্তু আপোনালোকে পানীত উপঙি থকা ডাকঘৰ দেখিছেনে? ভাৰতৰ উপঙি থকা ডাকঘৰ আছে ডাল লেক, শ্ৰীনগৰত। ইয়াক 2011 চনৰ আগষ্ট মাহত প্ৰতিষ্ঠা কৰা হৈছিল। 2 নম্বৰ, আপোনালোকে কুম্ভ মেলাৰ নাম শুনিছেনে? হয়, ইয়াতে লাখ লাখ ভক্তপ্ৰাণ ৰাইজ মিলিত হয়। 2011 চনৰ মেলা আছিল আজিলৈ হোৱা সকলোতকৈ ডাঙৰ কুম্ভ মেলা। ইয়াত ইমানেই জনসমাগম হৈছিল যে ইয়াক মহাকাশৰ পৰাও দেখা পোৱা গৈছিল। 3 নম্বৰ, মৌচিনৰাম মেঘালয়ৰ খাচী পাহাৰত অৱস্থিত এখন গাঁও। মৌচিনৰাম হৈছে বিশ্বৰ আটাইতকৈ বেছি বৰষুণ পৰা ঠাই আৰু 1861 চনত আটাইতকৈ বেছি বৰষুণ পৰিছিল চেৰাপুঞ্জীত। চেৰাপুঞ্জীও মেঘালয়তে অৱস্থিত। বিশ্বৰ সবাতোকৈ বেছি বৰষুণ পৰা ঠাই আমাৰ ভাৰতবৰ্ষতে আছে। 4 নম্বৰ, আপোনালোকে ক্ৰিকেট খেল চাইছেনে বাৰু? যদি চাইছে তেনেহ'লে আপোনালোকে ভালদৰে জানে যে একোখন ক্ৰিকেট খেলপথাৰ কিমান ডাঙৰ হয়। এই খেলপথাৰসমূহো ডাঙৰ সৰু থাকে। আপোনালোকে জানি ভাল পাব যে বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট খেলপথাৰখনো ভাৰততে অৱস্থিত। এই খেলপথাৰখন হিমাচল প্ৰদেশৰ চেল নামৰ ঠাইত আছে। ইয়াক 1893 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। 5 নম্বৰ, আপোনালোকে মূৰৰ চুলি সযতনে ৰাখিবলৈ চেম্পু ব্যৱহাৰ কৰে, নহয়নে বাৰু? আপোনালোকে জানি আচৰিত হ'ব যে আপোনালোকে সদায় ব্যৱহাৰ কৰা চেম্পুৰ উৎপত্তি সৰ্বপ্ৰথমে ভাৰততে হৈছিল। তেতিয়া চেম্পু বনৌষধিৰে তৈয়াৰ কৰা হৈছিল আৰু চেম্পু শব্দটো লোৱা হৈছিল সংস্কৃত চম্পু শব্দৰ পৰা, যাৰ অৰ্থ হৈছে মূৰৰ মালিচ। 6 নম্বৰ, এইবাৰ ভাৰতৰ খেলৰ বিষয়ে মন কৰা হওক। আপোনালোকে জানেনে ভাৰতে গোটেই 5খন কাবাডী বিশ্বকাপ জয়ী হ'বলৈ সক্ষম হৈছে। এই বিশ্বকাপত ভাৰতক কোনো পৰাস্ত কৰিব পৰা নাছিল। আৰু এয়ে নহয়, ভাৰতে মহিলা কাবাডীৰ এতিয়ালৈ হোৱা সকলো বিশ্বকাপ জয়ী হৈ আহিছে। 7 নম্বৰ, ভাৰতৰ মিছাইলৰ পিতৃস্বৰূপ, যাক ভাৰতৰ মিছাইলমেন নামে জনা যায়, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম 2006 চনৰ মে' মাহৰ 26 তাৰিখে ছুইজাৰলেণ্ডলৈ গৈছিল। সেয়ে ছুইজাৰলেণ্ডে এই দিনটোক ছায়েন্স ডে হিচাপে ঘোষণা কৰে। এইটো ভাৰতৰ বাবে এক বহুত গৌৰৱৰ কথা। 8 নম্বৰ, যেতিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল, তেতিয়া তেওঁ নিজৰ দৰমহাৰ মাত্ৰ 50% গ্ৰহণ কৰিছিল। তেওঁ কৈছিল যে তেওঁ ইয়াতকৈ বেছি দৰমহাৰ প্ৰয়োজন নাই আৰু তেওঁৰ কাৰ্যকালৰ 12 বছৰ শেষৰ ফাললৈ তেওঁ মাত্ৰ 25% দৰমহাহে গ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ দৰমহা আছিল 10,000 টকা। 9 নম্বৰ, শকুন্তলা দেৱী হৈছে ভাৰতৰ মানৱ কেলকুলেটৰ। শকুন্তলা দেৱীৰ অসাধাৰণ গণনা কৰিব পৰা ক্ষমতাৰ কাৰণে তেওঁক মানৱ কেলকুলেটৰ আখ্যা দিয়া হৈছে। আপোনালোকে স্ক্ৰীণত দেখা এই 13টা অংকযুক্ত পূৰণফলটো তেওঁ 28 ছেকেণ্ডত সমাধান কৰি দিছিল। তেতিয়াৰ পৰাই তেওঁক মানৱ কেলকুলেটৰ হিচাপে আখ্যা দিয়া হৈছিল। বলিউডত শকুন্তলা দেৱীৰ জীৱনীৰ ওপৰত ভিত্তি কৰি এখন চিনেমাও বনোৱা হৈছে। 10 নম্বৰ, সময়ৰ লগে লগে আমাৰ জাতীয় পতাকাখনৰো কিছুমান ৰূপ সলনি হৈ আহিছে। আজি আপোনালোকে জাতীয় পতাকাৰ যিটো ৰূপ দেখিছে, এইটো হৈছে 6 নম্বৰ ৰূপ। আমাৰ জাতীয় পতাকাৰ পৰিকল্পনা পিংগলি ভেংকায়া নাইডুৱে কৰিছিল। তিৰংগাৰ এই ৰূপ 22 জুলাই 1947 চনত আয়োজিত ভাৰতীয় সংবিধান সভাত গৃহীত কৰা হৈছিল আৰু 15 আগষ্ট 1947 চনৰ পৰা 26 জানুৱাৰী 1950 চনৰ ভিতৰত এই তিৰংগাখনে আমাৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি পায়। বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতবৰ্ষ হৈছে অতুলনীয়। ইয়াৰ কোনো তুলনা নাই। সেয়ে আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ।
আমি আমাৰ অতুলনীয় ভাৰতবৰ্ষৰ বিষয়ে নতুন নতুন তথ্য আপোনালোকলৈ আনি থাকিম। সেয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো সকলো ভাৰতীয় নাগৰিকলৈ শ্বেয়াৰ কৰি দিব। শেষত পুনৰবাৰৰ বাবে স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জনাই বিদায় লৈছোঁ। ধন্যবাদ।